আপোনাৰ মনত পৰেনে মোলৈ কথা বশিষ্ঠ কলিতা আবৃত্তি সুবাসনা শইকীয়া সম্পাদনা সত্যজিৎ ডেকা আপোনাৰ মনত পৰেনে মোলৈ আপুনি হয়তো ভীষণ ব্যস্ত এৰা নহব নকিয় অতীতক পাহৰি নতুনক আদৰি কোননো ব্যস্ত ন সেয়েহে আপুনিও চাগে আজি ভীষণ ব্যস্ত মৰহা ফুলৰ উচুপনি শুনিছেনে নাই শুনা সোধক কেনে কুৰুচুপি থাকে নিজৰ সুবাস হেৰুৱাই আপুনি মৰহা ফুল নহব মই নুশুনো আপোনাৰ উচুপনি আপুনিও নুশুনে ওলাব আপোনাৰ চকুপানী আপোনাক হেৰুৱালো মই জনসমাজৰ মাজত আপুনি সুখী হোৱাৰ কামনা হয় ঠিকেই আপোনাক হেৰুৱালো জানি থওক আপুনি মোৰ মানসপটত আজিও বেয়াকৈ ৰৈ গ'ল যাৰ বাবে মই নিজকে হেৰুৱাইছো নিজৰ মাজত আপুনি হয়তো নাজানে আজি মোক কোনো ধৰণৰ নিচাই বলাব নোৱাৰে কিয় জানে আজি মোৰ আপোনালৈ বৰকৈ মনত পৰিছে আপুনি চাগে ভীষণ ব্যস্ত ধন্যবাদ